নমস্কাৰ প্ৰিয় বন্ধুসকল, আছামিজ ডেইলি টিপছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক তেনে জানি লওক 27 ফেব্ৰুৱাৰী কালসৰ্প যোগ পৰিছে। গতিকে কোন 6টা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব সেই বিষয়ে বিতংকৈ জানি লওক। আহক ভিডিঅ'লৈ আগবাঢ়োঁ। বন্ধুসকল, এই 6টা ৰাশিৰ কালসৰ্প যোগৰ ফলত বিভিন্ন লাভ হোৱা দেখা যাব। বিশেষকৈ আৰ্থিক লাভ হ'ব আৰু ব্যৱসায়ত উন্নত ফল লাভ কৰিব। চাকৰিয়ালসকলৰ পদোন্নতি তথা বেতন বৃদ্ধি হ'ব পাৰে। লগতে শিক্ষাৰ্থীসকলৰ শিক্ষা জীৱন উন্নত হ'ব, দাম্পত্য জীৱনো সুখৰ হ'ব আৰু প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্ক মধুৰ হ'ব। লগতে এওঁলোকে জীৱনত যিকোনো বস্তুৱে হাচিল কৰিব পাৰিব, অৰ্থাৎ সফলতা লাভ কৰিব। লগতে সম্পত্তি সম্পৰ্কীয় কাম কাজত তেওঁলোকে বিশেষ সফলতা লাভ কৰিব আৰু বিভিন্ন দিনৰ পৰা পৰি থকা মামলা মোকৰ্দমাত জয়ী হ'ব পাৰিব। এইদৰে বিভিন্ন ক্ষেত্ৰত ভাগ্যৱালী ৰূপে পৰিগণিত হোৱা এই 6টা বিশেষ ৰাশি হৈছে সিংহ, তুলা, কন্যা, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশি। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।